নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি অকমান বজাৰলৈ ওলাই আহিছোঁ তাকে আপোনালোককো দেখাবলৈ লৈছোঁ চাওকচোন আজি মই কিনো বজাৰ কৰো কিনো নাই বিহুৰ বতৰ সকলো ওলাই আহিছে মোৰো অলপ বজাৰ কৰিবলগীয়া আছিল কাৰণে ওলাই আহিছোঁ আৰু চাই থাককচোন ভিডিওটো শেষলৈকে আজি মই কিনো বজাৰ কৰো ওলাই আহোঁতে অকমান দেৰিয়ে হৈ গ'ল লৰাটোৰ ককালখন অকমান বিষাই আছে সি আহিব দিনত মন কৰা নাছিলে এতিয়া সি এই ভিতৰ দিয়ে লৈ আহিছে সোনকালে পাবৰ কাৰণে কালৰ বিষ ভাল হৈছে নাই তোমাৰ নাই গাড়ী চলাব পাৰিছা লাহে লাহে ইয়াৰ বোলে অকণমান কঁকালটো বিষাই আছে সেইকাৰণে দিনটো অহাৰ কথা নাভাবিলোঁ অকণমান গাটো ভাল হওক কঁকালটো বিষ কমক কমিলে আহি নিজে দেৰিয়ে হৈ গ'ল ওলাই আহোঁতে সেয়া আমি এতিয়া আহি আছোঁ তাকে দিনৰ ভাগতে আহিব পাৰিলে ভাল হয় বিহুৰ বতৰ আহিব নোৱাৰিলোঁ তাৰ কঁকালখনৰ কাৰণে এতিয়া আমি ওলাই আহিছোঁ চাওঁচোন বজাৰ বন্ধই কৰিব হ'ল নেকি আমি পাওঁতে বন্ধই হৈ যায় নেকি ৰিলায়েন্স মাৰ্কেট আহি পাই গ'লোঁ মানুহৰ ভিৰভাৰ আছেই আৰু বজাৰ বন্ধও কৰা নাই বাৰু এতিয়া কি ধুনীয়াকৈ বিহু বুলি তেওঁলোকে ডেকোৰেশ্যন কৰিছে চাওকচোন বৰ সুন্দৰ হৈছে মাৰ্কেট আহি পাই গ'লোঁ এতিয়া এয়া বজাৰ কৰিবৰ কাৰণে লৈছোঁ টলি এখন আৰু এয়া ছোৱালী আগে গৈ আছে এনেকৈ বস্তুবোৰ বৰ ধুনীয়াকৈ সজাই পৰাই থৈছে কিনো বজাৰ কৰোঁ চাওঁচোন বাৰু আপোনালোকেও চাই থাকক বজাৰখিনি কৰি পটাপট যাবও লাগিব কিয়নো ঘৰতে অলপ কামো আছে এতিয়া যিমান পাৰোঁ সোনকালে বজাৰটো কৰি আমি ইয়াৰ পৰা ওলাই যাব লাগিব ভিতৰটো বৰ ধুনীয়াকৈ সজাই পৰাই ৰাখিছে এয়া চাওকচোন ধান খেৰে এনেকৈ তেওঁলোকে চালি দি পেলাই ডেকোৰেশ্যন কৰিছে ভাল লাগিছে চাই এই বজাৰ কৰিবলৈ লৈছোঁ ইয়াতে দোকানী বুলিবলৈ নাই মই নিজে লৈছোঁ আৰু সকলো মাৰ্কেটতে এনেকুৱাই হয় নিজেই ল'ব লাগে তেওঁলোকে ৱেটটো কৰি মাত্ৰ ষ্টিকাৰটো লগাইহে দিয়ে এয়া নিজে লৈ আছোঁ বিলাহীবোৰ বৰ ধুনীয়া তাকে মই অলপ বাছি কুচি লৈছোঁ আমাৰ বজাৰ কৰা হৈ গ'ল এতিয়া আমি বিলটো পেমেণ্ট কৰি ঘৰলৈ যামগৈ আৰু ঘৰৰ পৰা আকৌ আপোনালোকক দেখাই আছোঁ কিনো কৰোঁ আমি আহি পালোঁ অকণমান বহিছোঁ ৰেষ্ট লৈছোঁ বেটুটোক অকলে থৈ গৈছোঁ কাৰণে সি খঙত আছে অকণমান আহিলোঁ এতিয়া লগতে খেলি আছে পিঠা এটা দিছোঁ তাক খাবলৈ সি খুব বেয়া পায় অকলে থৈ গ'লে কিন্তু উপায়ো নাই সি গাড়ীত যাবলৈ নোখোজে গাড়ীত বৰ আমনি কৰে সেইকাৰণে নিনো এতিয়া সেয়া সি অকণমান খেলি আছে এতিয়া মোৰ অকণমান কামো আছে কেইটামান পিঠা বনাবলগীয়া হৈ আছে তাকে মই বনাওঁগৈ আপোনালোককো অকণমান দেখাম চাই থাককচোন ভিডিঅ'টো পিঠা বনাবলৈ লৈছোঁ তাকে এয়া আপোনালোকক ৰেচিপি নেদেখাওঁ কিনো কৰি লৈছোঁ মই অকণমান এয়া বৰা চাউলৰ পিঠাগুড়ি তাতে অকণ বেকিং চ'দাও দি দিলোঁ এনেকৈ মিক্স কৰি ল'ম আৰু ইয়াতে গুড় দিম আৰু দি পেলাই পিঠাকেইটা বনাম দেখা পাব মই আজি ৰেচিপি নিদিওঁ দিয়ক এয়া তাৰ কাৰণে অকণমান মই নিমখ দিয়াও ঘিলা পিঠা বনাম এয়া তাৰ কাৰণে এইখিনি বনাই থৈ দিছোঁ ডৌটো এতিয়া মই পিঠাকেইটা বনাম আৰু আজি ৰেচিপি নিদিওঁ সকলোৱে জানেই ঘিলা পিঠা কেনেকৈ বনায়
ঘিলা পিঠা বুলিও কয়, কোনোবাই তেল পিঠা বুলিও কয়। মই ঘিলা পিঠা বুলিয়ে কওঁ। অকল বৰা চাউল লাগে, সৰু সৰুকৈ বনাব পাৰি আৰু এইটো তেলতে বনাব লাগে। চাই থাককচোন, অলপ হ'লেও মই দেখাম বাৰু আপোনালোকক। এইখিনি গুড় আছিলে, এই গুড়খিনি দি দিম ইয়াতে। এনেকৈ আটা মৰা নিচিনাকৈ মাৰি ল'ব লাগে। মই ৰেচিপি দিয়া নাই, কৈছোঁহে আপোনালোকক। আৰু এয়া হৈ গ'ল মোৰ ডোটো বনোৱা। এনেকৈ অলপ সময় ইয়াত থৈ দিম। তাৰপিছতে এতিয়া মই নিমখ দিয়া পিঠাকেইটা বনাম। এইকেইটা বনাম প্ৰথমতে, চাই থাককচোন ভিডিঅ'টো। বনাই আছোঁ পিঠাকেইটা। এয়া এনেকৈ গোল গোল কৰি লৈছোঁ হাতেৰে আৰু বনাই আছোঁ আৰু পিঠা পৰ্ব শেষেই হোৱা নাই, হ'ব আৰু লাহেকৈ। আজি শেষ কৰিবই লাগিব। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। লগতে ছাবস্ক্ৰাইবো কৰিব আৰু ছাইডতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ এৰিছোঁ।